গুড মৰ্ণিং ফ্ৰেণ্ডছ, মৰ্ণিং 5 AM। আজি মই আহিছোঁ কাহিলীপাৰা আৰু GMC মানে গুৱাহাটী মেডিকেল কলেজৰ মাজৰ এটা ৰাস্তালৈ। এইটো পাহাৰৰ ওপৰত অৱস্থিত এটা ৰাস্তা আৰু GMC মানে গুৱাহাটী মেডিকেল কলেজ পাহাৰৰ ওপৰত যিখন আছে সেইখন আপোনাক দেখুৱাম। কোনোদিন নেদেখা এক দৃশ্য আৰু ইয়াতে ৰাস্তাটো বহুত ধুনীয়া, সেইটো কাৰণে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ এক্সাৰচাইজ কৰিবলৈ বহুত মানুহ আহে। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং দাদা, গুড মৰ্ণিং। আমি চব আজি আহি গৈছে। এইটো আপটো দেখিছে, উঠিছোঁ এই আগলৈ টিভি টাৱাৰ আৰু টিভি টাৱাৰৰ যিটো ওপৰটো দেখা পাইছে এতিয়াও পূৰা মানে কুঁৱলীয়ে ঢাক খাই আছে। আৰু আটাইতকৈ ভাল কথাটো যে কালি পৰহিলৈকে যেতিয়া অলপ বৰষুণ দিয়া নিচিনা কৰে এই জেগাবিলাক পূৰা ডাৱৰৰ মাজত আহি যায়। চ' জুন মাহতো মানে এনেকুৱা একদম শ্বিলঙৰ নিচিনা এটা ফিলিং আৰু পূৰা ডাৱৰে ঢাক খাই যায় আৰু দুপৰীয়া হ'লে গৰম হয় আৰু ৰাতিপুৱা হ'লে ডাৱৰে ঢাক খায়, মানে একদম পূৰা কুঁৱলীয়ে ঢাক খাই থাকে, ভাবিব নোৱাৰি। এতিয়া যদি এই ওপৰলৈ যদি চাই অলপ ওপৰলৈ পাহাৰৰ ওপৰবিলাক এতিয়াও মানে অলপ কুঁৱলী পৰি পেলাই ডাৱৰে ঢাক খাই আছে। চ' ওৱান অফ দ্য মষ্ট মানে ঠাণ্ডা বুলি ক'ব পাৰি আৰু ঠাণ্ডা আৰু বিউটিফুল প্লেচ ইন গুৱাহাটী, হাৰ্ট অফ দ্য গুৱাহাটী GMCH। আৰু পাব্লিক হেল্থৰ এইফালে দেখা পাইছে গিলান লাইন পাতি থৈছে। একচুৱেলি এইটো ৰাতিপুৱা গিলান নহয়, ৰাতিয়ে পাতি থৈ যায় আহি পেলাই বহুতে, আৰু ৰাতিপুৱা আহি পেলাই চবে পানী কালেক্ট কৰে ইয়াতে। সেইটো কাৰণে পূৰা লাইন, অলপ দেৰি পাছত মানুহ ইয়াত আহি যাব পূৰা পানী ল'বৰ কাৰণে। আৰু এইটো ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট এইপিনেদি। আৰু যেনেকৈ দেখাইছিলোঁ পাহাৰটোৰ ওপৰত চাব পাৰে এইফালে এতিয়াও কুঁৱলী পৰি আছে অলৰেডি অলপ অলপকৈ। আৰু এইজোপা গছজোপা নাহৰ গছ নে কি বুলি কয়, ৰঙা ফুল যে পৰি আছে। অঁ, কৃষ্ণচূড়া, এইজোপা কৃষ্ণচূড়াৰ পৰা আহি পূৰা মানে হেৰি ৰাস্তা ৰঙা কৰি আছে। যদি বেছি গছ হ'লহেঁতেন তেতিয়া গোটেই ৰাস্তাটোৱে ৰঙা হৈ গ'লহেঁতেন। আৰু এইফালে ধুনীয়া ধুনীয়া ফুল লগত শিৱ মন্দিৰ। অঁ, আপোনালোকে গম পাইছে আজি এপ্ৰিল মাহ মাৰ্চ মাহ মানত আমাৰ ইয়াত বহুত বেছি বতাহ আহিছিলে। সেই বতাহৰ সময়ত মানে এই যিটো টিভি টাৱাৰটো আছে, তো এইটো লেফ্ট হেণ্ড ছাইডৰ পৰা মানে ভঙাগড়ৰ ফালৰ পৰা বতাহটো আহিলে টিভি টাৱাৰ যেতিয়া হিট কৰিছিলে এটা বহুত ডাঙৰ শব্দ এটা হয়। প্ৰথম দিনাখন মই যেতিয়া শুনিছোঁ তেতিয়া পূৰা ভয় লাগি গৈছে, ইমান ডাঙৰ শব্দ হৈছে, হু কৰিছে। মানে যিহেতু বহুত ওখ নহয় টিভি টাৱাৰটো, সেই ওখ টিভি টাৱাৰটোত আহিলে বতাহটো ডাইৰেক্টলি হিট কৰে আৰু হিট কৰাৰ লগে লগে এটা অদ্ভুত শব্দ হয়, মানে যেন মহাপ্ৰলয়হে হৈছে। প্ৰথম দিনাখন মই শুনি পেলাই ভয় খাই গৈছোঁ, শুই আছিলোঁ, মই বোলো কি আহিলে এইটো বোলো, একদম হাৰ 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 কৰিছে। অঁ, পূৰা আহিলে খুন্দা মাৰি দিয়া শব্দ এটা হয়, একদম পূৰা একদম এনেকুৱা মানে ভয়ংকৰ শব্দ হয়, মানুহ ৰাখে। এইটো দেখা পাব আপোনালোকে সকলোৱে। এইখন হ'ল গুৱাহাটী মেডিকেল কলেজ। যিসকলে দেখা নাই তেখেতলোকক দেখুৱাই দিছোঁ। দেখিছে কিমান ডাঙৰ বিল্ডিং পাহাৰৰ ওপৰত। কোনো চাগে যিসকল অহা নাই সেইসকলে চাগে গমেই নাপায়। এচক লিখি থৈছে গুৱাহাটী মেডিকেল কলেজ আৰু ভিতৰত আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্স আছাম। ভিতৰত দেখিছে ষ্টাফ অনা নিয়া কৰা বাছ, কাৰণ ইয়াত ওপৰলৈ পাহাৰলৈ খোজকাঢ়ি আহিবলৈ অলপ টান হয়, সেইটো কাৰণে ষ্টাফ অনা নিয়া কৰিবলৈ বাছেই ৰাখে ইয়াতে। ভিতৰত বহুত ডাঙৰ ডাঙৰ প্ৰেক্টিকেল আছে। আৰু আমি যিমানখিনি জানো মুন্না ভাই MBBSত যে ডেড বডি যে কাটিবলৈ দিছিলে সেইবিলাক ইয়াতে হয় বোলে। দেখা পাইছে একদম ধুনীয়া গুৱাহাটী মেডিকেল কলেজ, কিমান ডাঙৰ বিল্ডিং, পূৰা পাহাৰৰ ওপৰত বনাই ৰাখিছে। ইয়াতে চব ষ্টুডেণ্ট আহি পেলাই পঢ়ে আৰু পঢ়ি পেলাই GMCত পঢ়ি ডাক্তৰ হৈ পেলাই ওলাই যায়। এইটো বেক চাইডটো আৰু সেইফালে ৰাস্তা এইটো দেখা পাইছে। আৰু ইয়াতে আৰু এটা কথা আছে, যিসকলে ইয়াৰ যদি ওচৰে পাঁজৰে মানুহে কোনোবাই চাই আছে, ইয়াতে মানে কি হয়, গোটেই এতিয়া ৰিচেণ্টলি কৰোণা ভাইৰাছ হোৱাৰ সময়ৰ পৰা হেণ্ড গ্ল'ভছ মাস্ক এইবিলাক ৰাস্তা কিনাৰত পেলাই থৈ যায় বহুতে। চ' যিসকলে পেলায় তেখেতসকললৈ এটা ৰিকুৱেষ্ট যে এইবিলাক নেপেলাব, কাৰণ এইবিলাকতো বীজাণু চিজাণু লাগি থকা ইনফেক্টেড বস্তু হয়। অলদো ইয়াতে আহি পেলাই প্ৰত্যেক দিনাখন আজি চাফা হৈ আছে, প্ৰায়ে মানে গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যনৰ মানুহে আহি পেলাই চাফা কৰি থৈ যায়হি, কিন্তু তেতিয়াও মানে পেলালে দেখিলে ভাল নালাগে, যিহেতু আমি সকলো ফুল্লি এডুকেটেড মানুহ হয়।
আৰু ইয়াত চাগে GMC ষ্টাফৰো মানুহ বহুত থাকে, যিসকল ৰিচেণ্টলি GMC পৰা ওলাই আহিলে ইয়াত পেলাইহি। তেওঁলোকলৈ ৰিকুৱেষ্ট যাতে ইয়াত নেপেলাব বহুতে। আৰু এইফালে এখন অলপ আগলৈ দি চাই হোষ্টেল, গাৰ্লছ হোষ্টেল, এইখন গাৰ্লছ হোষ্টেল। চ' এতিয়ালৈকে আমাৰ খোজ কঢ়া হৈ গ'ল। ইয়াৰ পৰা আমাৰ ষ্টাৰ্টিং দৌৰা। অলপমান মোবাইলটো মানে কি কেমেৰাটো অলপ হিলিব। আটাইতকৈ আমাৰ ভিতৰত আটাইতকৈ ইনস্পায়াৰ পাৰ্চন হ'ল ৰয়ে ৰাতিপুৱা শুই উঠি পেলাই চবকে জগাই, ৰয় উঠি পেলাই চবকে চলাই নাহো বুলি ক'লেও জোৰ জবস্তি আহিবই লাগিব। মৰ্ণিং ৱাকত দৌৰিব লাগিবই। ৰয় কি ক'বা? হেল্থ লৈ পেলাই বহুত কনচিয়াছ ৰয় চাই আছে। চবে আহক, ৰাতিপুৱা এক্সাৰচাইজ কৰক, মৰ্ণিং এক্সাৰচাইজ বহুত ভাল। ৰাতিপুৱা উঠিলে এঘণ্টা সময় নিজৰ কাৰণে বহুত ভাল, স্বাস্থ্যৰ কাৰণে ভাল। নিজৰ কাৰণে লগত এক্সাৰচাইজ কৰিব লাগে। নিজৰ কাৰণে যে দিনটোৰ কাৰণে এঘণ্টামান আমাৰ কনচেপ্ট এইটোৱে, দিনটোৰ কাৰণে যে এঘণ্টা দি দিয়ে আৰু দিনটো চিন্তা নাই, শুই থাকক বহি থাকক প্ৰব্লেম নাই। দিনটো এঘণ্টা ৰাতিপুৱা এটলিষ্ট 5টাৰ পৰা 6টা। এইটো দেখা পাইছে সুৰংগ টাইপৰ এটা ৰাস্তা। এইটো দিন আমি আহে একচুৱেলি এফালৰ পৰা ওপৰ ফালে অহা গাড়ী নটেলত তললে ডাউন লোৱা মানে তললৈ নামি যাবলৈ দিয়ে। আৰু বহুতে সুধিব পাৰে যে মাস্ক কিয় পিন্ধা নাই? মাস্ক আছে লগত লৈ আহিছোঁ, কিন্তু প্ৰব্লেমটো হ'ল যে যদি দৌৰা টাইমত মাস্ক ইউজ কৰিব নালাগে। এইটো হেল্থৰ ফালৰ পৰাই আছে। আৰু আমি নিজেই ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছোঁ, যিমান পাৰোঁ মানুহৰ লগত মেইনটেইন কৰোঁ, কাৰণ দৌৰোতে আমাক অক্সিজেন বহুত লাগে। ৰিচেণ্টলি জাপানত এজন মানুহ দৌৰি মাস্ক পিন্ধি গৈ দৌৰি হাৰ্টটো ফুলি পেলাই মৰি গৈছে। সেইটো কাৰণে আমি মাস্ক লগত আছে কিন্তু ইউজ কৰা নাই, কাৰণ বহুত বেছি উশাহ নিশ্বাস কৰিবলৈ প্ৰয়োজন হয়। আৰু ইয়াতে পানী জমা হয় এইখিনিত। আহি পেলাই মানুহে গা চা ধুৱে, ইয়াতে কাপোৰ ধুৱে। ইয়াত দেখিছে এয়া পাহাৰৰ ওপৰৰ পৰা পানী আহি আছে, এয়া পানী আহি পেলাই ইয়াত জমা হয় আৰু এইখিনিত কাপোৰ ধুৱে মানুহে, গা ধুৱে, গাড়ী ধুৱে, চব ধুৱে। আৰু আহি পেলাই সেইটো ৰাস্তাত লগ পালোঁ। সেইটো এফালে GMC যাব পাৰে অলপ আগত, আৰু এইফালে GMC হোষ্টেল আছে গোটেইখিনি। এইটো যিটো দেখুৱাইছিলোঁ আপোনালোকে দেখা পাইছে, ন' এণ্ট্ৰি ৰাস্তাটো, ওপৰলৈ মানে গাড়ী চাড়ী যোৱা নিষেধ। আৰু এইবিলাক গাড়ী দেখিছে মৰ্ণিং ৱাক কৰিবলৈ আহিছে, ইয়াত গাড়ী পাৰ্কিং কৰি পেলাই ওপৰত গৈ পেলাই ওপৰত মানে প্ৰেক্টিচ কৰি আছে। এইটো ডক্টৰ হোষ্টেল GMC পাহাৰৰ ওপৰত। আৰু আমাৰ চব চুনু মুনু সদায় লগ পোৱা ইয়াতে আহি পেলাই শুই আছেহি। এয়া চাওক, আজি সদায় আমি মাত দি থৈ যাওঁ চুনু মুনুক। জিমলি চুনু মুনু চব আছে ইয়াতে। জিমলি ভয় কৰিছ চুনু মুনু? আৰু অলপ আগত ষ্টেপ এটা আছে, ডাইৰেক্টলি ওপৰলৈ উঠে। এইটো ষ্টেপটো হাবি মাটি যায়। এই যিটো ষ্টেপটো আছে এইটো আটাইতকৈ দীঘলীয়া ষ্টেপ ওপৰলৈকে। তো যিসকলে ষ্টেপ কৰিম মানে জিম কৰিব পৰা নাই, ষ্টেপ খোজকাঢ়িব বিচাৰে, তেওঁলোকে ইয়াত কৰিব পাৰে। তাৰমানে ইয়াত বহুত ধুনীয়া ফেচিলিটি আছে মৰ্ণিং ৱাক কৰিবৰ কাৰণে। ভাগৰ লাগিলে আগলৈ লেটছ গো। এইফালেও পানী পৰি থাকে অলপ অলপকৈ। চ' আমি এতিয়া ওপৰলৈ উঠি আছোঁ। বহুত ভাগৰ লাগে ওপৰলৈ উঠোতে। কেনেকুৱা লাগিছে ভাগৰটো? বহুত ভাগৰ লাগিছে আমাৰ ওপৰলৈ উঠিলে। আৰু এতিয়া চাওক, স্পেচিয়েলি গুৱাহাটী লুকছ। এখন আমাৰ গুৱাহাটী, এইটো GS ৰোড, আগলৈ আছে আয়কৰ ভৱন, ৰিলায়েন্স ডিজিটেল, ৰিলায়েন্স মাৰ্কেট, চব আছে ইয়াৰ পৰা। এইফালে গণেশগুৰি, তাৰপৰা এনেকৈ আহি পেলাই এইটো GMC GS ৰোড। আৰু আগত এইটো যিটো বিল্ডিং দেখা পাইছে স্পেনিছ গাৰ্ডেন জু, আৰু এইটো যিটো পাহাৰটো দেখা পাইছে পাহাৰটো হ'ল জুৰ পাহাৰ। তাত যদি বান্দৰে মাতে আমি ইয়ালৈকে শুনা পাওঁ। সেইখন হেঙেৰাবাৰী। আজি ৰাতিপুৱা কুঁৱলী পৰি আছে, সেইটো কাৰণে স্পষ্টকৈ দেখা নাই। আৰু যিদিনা কুঁৱলী থাকে পূৰা স্পষ্ট দেখা পোৱা যায়। অলপমান চাই লওক। এইখনে হ'ল আমাৰ বিউটিফুল গুৱাহাটী আফটাৰ লকডাউন 4.0, নাও ৰানিং লকডাউন 5.0। আৰু দৌৰিব লাগে এতিয়া বলক। আকৌ আমাৰ ষ্টাৰ্ট পৰা আজি দেখাবৰ কাৰণে ৰৈ দিলোঁ, নৰ্মেলি আমি নৰওঁ ইয়াতে।
আৰু যিসকলক জিম কৰে ধৰক আমাক ষ্টেপ লাগে ওপৰলৈ উঠিবলৈ শ্বৰ্টকাট ষ্টেপ তেওঁলোকৰ কাৰণে এইটো শ্বৰ্টেষ্ট আৰু আটাইতকৈ হাইষ্ট 45 এংগল মানত আছে দেখিছে এইটো ষ্টেপ 45 এংগল মানত আছে তাতকৈ শ্বৰ্টেষ্ট ষ্টেপ আমি প্ৰথমতে এইপিনেদি গৈ পেলাই একপাক মাৰি আহোঁ গোটেই ৰাস্তাটো দেখাই লওঁ এই ষ্টেপেদি তাৰপিছত আকৌ নামি আহিম আৰু এইটো নামঘৰ শংকৰী সংস্কৃতি নামঘৰ চব আছে ফেচিলিটি এইটো জেড খালি বৰষুণ দিলে আমাৰ দৌৰা নহয় Shawty, where you wanna go, 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 go? London, Paris, Tokyo, oh, shawty, we could go. Don't need no luggage, nah, 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 nah. Don't need no stress, girl, nah, 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 nah. Just me and your songs alright, girl. I want nobody but you. 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 এইটো হ'ল ভিউ পইণ্ট এয়া গুৱাহাটী চিটি ভিউ আজি কলি পৰি আছে সেইটো কাৰণে ইমান স্পষ্ট নহয় আৰু এইফালে আগত চব মানুহে এক্সাৰচাইজ কৰি আছে সেইখিনি আপোনালোকক দেখামগৈ এক্সাৰচাইজ কৰিব When you put down and better, shawty, I'll be there for you. We'll be like Bonnie and Clyde, hell with everybody else, you and me against the world, girl. You'll be my B, I'll be your J, yeah. We'll be so dangerous in love, girl. Shawty, where you wanna go, 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 go? London, Paris, Tokyo, oh, shawty, we could go. Don't need no luggage, nah, 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 nah. Don't need no stress, girl, nah, 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 nah. Just me and your songs alright, girl. I want nobody but you. I want nobody but you. I want nobody but you. দেখা পাইছে মোৰ ফালে বেক চাইডে টিভি টাৱাৰটো আছে অলপ সময় আগতে তলটো দেখা পাই আছিলে এতিয়া কমপ্লিটলি ডাৰ্ক মানে বগা হৈ গ'ল কুঁৱলী পূৰা ডাৱৰে ঢাকি ধৰিছে সেইটো কাৰণে নেদেখা হৈ গ'ল চ' কোনো ঠিক নাই দুপৰীয়াও কেতিয়াবা মানে ডাৱৰে ঢাকি ধৰি নেদেখা হৈ যায় এইবিলাকো ডাৱৰ হৈ যায় সেইটো কাৰণে এনেকুৱা হৈ যায় ৰাতিপুৱা মৰ্ণিঙত কুঁৱলী পৰিছে কুঁৱলী পৰি পেলাই হ'ব তেনেকুৱা নহয় অলপ সময় পাছতো ইয়াত পূৰা ডাৱৰে ঢাক খাই যাব পাৰে চ' ধুনীয়া জেগা আল্টিমেটলি I want nobody but you. চ' ফ্ৰেণ্ডছ আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে পুচাপ চিটাপ ৰানিং চব কমপ্লিট কৰি দিলোঁ আৰু দেখা পালেই গোটেই কমপ্লিট দেখাই দিছোঁ আপোনালোকক গোটেই ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা আৰু চবেই চাফ চিকুণ কৰি ৰখাটো আমাৰ কৰ্তব্য হয় চবৰে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ GMC মানুহ আহি পেলাই চাফা কৰি আছে আৰু নিজে লেতেৰা নকৰিলে হ'ল বাছ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে কমেণ্টত ক'ব